মই তোমালোকক কি কৈ আছোঁ নেকি মোৰ কাপোৰ লোৱা ল'লে ল'ব নল'লে নাই মোৰ ইমান টাইম নাই হাতত হেল্ল' এভৰিৱান মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই কেইযোৰমান স্ক্ৰীন প্ৰিণ্টিঙৰ কাপোৰে লৈ আহিছোঁ যিহেতু গৰম আহিছে সেইকাৰণে মানে কটন কাপোৰৰ অৰ্ডাৰ আহি আছে আৰু তাৰে কেইযোৰমান আপোনালোকলৈ বুলি আগবঢ়ালোঁ চাই ভাল লাগিলে কমেণ্ট কৰিব আৰু এনেকুৱা লাগিলে অৰ্ডাৰ কৰিব আৰু এখিনিতে এটা কথা কওঁ কিছুমান মানুহে কি কৰে কাপোৰ অৰ্ডাৰ দিয়াৰ পাছত ৰেডি কৰাৰ পাছত নালাগে বুলি কৈ দিয়ে আৰে তোমালোকে অৰ্ডাৰ দিলে ভাবি চিন্তি অৰ্ডাৰ দিবা ৰেডি কৰাৰ পাছত কিয় নালাগে বুলি কৈ দিয়ে আৰু এইটো নাভাবিব যে আপোনালোকে সেইকেইযোৰ কাপোৰ নল'লে বুলি সেইখিনি মই বিক্ৰী কৰিব নোৱাৰিম তেনেকুৱা নহয় মই ঘৰত পেলাই থৈ নিদিওঁ সেইখিনি মই বিক্ৰী কৰিম কিন্তু মানে আপোনালোকে অলপ ভাবি চিন্তি অৰ্ডাৰ কৰিব যদি নালাগে মইতো কাকো কোৱা নাই লওক কাপোৰ লওক মইতো কোনোবাই মোক হোৱাটছআপত মেছেজ কৰি কাপোৰৰ কথা সোধাৰ পাছত ল'লে ল'ব নল'লে নাই মই তেওঁলোকক কেতিয়াও ফ'ৰ্চ কৰি নাথাকোঁ আৰু সেইটোৱে কথাটো ল'বলৈ মন থাকিলে ল'ব নহ'লে মই কাকো ফ'ৰ্চ নকৰোঁ মোৰ ইমান টাইমো নাই মানে